ৱেলকাম টু গ্ৰ' আপ অসম। ধুনীয়া চেহেৰা আৰু ধুনীয়া সাজপাৰ দেখিলেই মানুহে মানুহৰ প্ৰতি আকৰ্ষিত হয় বুলি আপুনি ভাবে নেকি? অচিনাকি বা চিনাকি মানুহক অতি সহজে সোনকালে আপোনাৰ প্ৰতি আকৰ্ষিত কৰিব বিচাৰে নেকি? যদি বিচাৰে, এই ভিডিঅ'টোত থকা 5টা পইণ্টৰ দ্বাৰা আমি জানো আহক। পইণ্ট নম্বৰ 1, আকৰ্ষণ আপোনাৰ কাপোৰ, আপোনাৰ চেহেৰাৰ কথা নহয়। এয়া আপুনি কঢ়িয়াই নিয়া শক্তি, আপুনি আপোনাৰ প্ৰতি হ'ব দিয়া অনুভৱ আৰু আপোনাৰ নিজৰ প্ৰতি থকা আত্মবিশ্বাসৰ কথা। কল্পনা কৰকচোন, আপুনি যেতিয়া ৰাজহুৱা স্থানত অচিনাকি মানুহ থকা যিকোনো ঠাইত যায়, আপুনি এটা শব্দ নকয়, কিন্তু আপোনাৰ ফালে মানুহে মূৰ দাঙি এবাৰ হ'লেও চায়। কিয় জানেনে? কাৰণ আত্মবিশ্বাসৰ কোনো শব্দ নাথাকে। ই পোহৰৰ দৰে, কাকো জনাব নালাগে, ই কেৱল জিলিকি থাকে। সেয়েহে প্ৰথমে আপুনি আত্মবিশ্বাস গঢ়ি তুলিব লাগিব। ইয়াৰ মূল কথাটো হ'ল, আপুনি নিজকে লৈ যিটো ভাবে, যি বুলি বিশ্বাস কৰে, সেই শক্তিয়ে আপোনাক আকৰ্ষণ কৰাৰ প্ৰাপ্ত কৰি তোলে। পইণ্ট নম্বৰ 2, আপুনি নিজকে মোৰ সকলো বেয়া, নিজকে দুৰ্বল বুলি ভাবি ঘূৰি ফুৰে, তেন্তে মানুহেও আপোনাক সেই দৃষ্টিৰে চাব ধৰে। কিন্তু যেতিয়া আপুনি নিজকে বুদ্ধিমান, মই শক্তিশালী বুলি ভাবি লয় মই যথেষ্ট, মই মূল্যৱান, আৰু যেতিয়া আপুনি নিজকে সন্মান কৰে, তেতিয়া সেই শক্তি চুম্বকৰ দৰে হৈ পৰে। আপুনি কোনোবা এজনক সহজে আকৰ্ষণ কৰি ল'ব পাৰে। পইণ্ট নম্বৰ 3, যিকোনো ব্যক্তিক আকৰ্ষণ কৰিবলৈ প্ৰথমে আপুনি নিজৰ প্ৰতি আকৰ্ষিত হ'ব লাগিব। আইনাখনত চাওঁতে নিজকে যেনেকুৱাই নেদেখক, সদায় গৌৰৱেৰে হাঁহি এটা মাৰিব। কিয়নো আপুনি জানে আপোনাৰ চকু, নাক, কাণ সকলো ঠিক আছে। কিন্তু বহুত এনেকুৱা মানুহ আছে এই পৃথিৱীত, যিয়ে আপোনাৰ মোৰ দৰে এই ধুনীয়া ৰঙীন পৃথিৱীখন জন্মলগ্নৰে পৰাই চাবই পৰা নাই। পইণ্ট নম্বৰ 4, কথা কওঁতে কেৱল ক'ব লাগে বাবেই নক'ব, কিবা এটা উদ্দেশ্য আগত ৰাখি কথা কওক। মানুহে মন দি শুনিব, আৰু আনে যেতিয়া কথা কয় কেৱল শুনাৰ অভিনয় নকৰিব, মন দি শুনি বুজাৰ চেষ্টা কৰিব। তেতিয়া সেই মানুহজন বা মানুহগৰাকীৰ দৃষ্টিত আপুনি বিশ্বাসযোগ্য আৰু আপোন মানুহ হৈ পৰিব পাৰিব। পইণ্ট নম্বৰ 5, যদি আপুনি আপোনাৰ প্ৰতি মানুহৰ মন আকৰ্ষণ কৰিব বিচাৰে, তেন্তে মনোযোগৰ পিছত খেদি ফুৰা বন্ধ কৰক। মনোযোগ দিবলৈ আৰম্ভ কৰক। কাৰোবাক সঁচাকৈয়ে প্ৰশংসা কৰক। সদায় সঁচা হাঁহি মাৰিব, সম্পৰ্কবোৰ সঁচা হ'ব। জীৱনত দয়া আৰু আত্মবিশ্বাসে মিলি একেলগে এটা জিলিকনি সৃষ্টি কৰে, যিটো কোনো ফিল্টাৰে বা কোনো অভিনয়ৰ দ্বাৰা মিলাব নোৱাৰে। এটা কথা মনত ৰাখিব, মাত্ৰ 1 মিনিটতে আপুনি সলনি কৰিব পাৰে আপোনাৰ প্ৰতি আপোনাক লৈ কোনোবা মানুহে কি ভাবে, কেনে অনুভৱ কৰে বা কেনে আচৰণ কৰে। মাথো এটা নিভাঁজ হাঁহি, এটা আন্তৰিকতাৰে সোধা খবৰ লোৱা, কেনে আছা বুলি। সেইটোৱে সঁচা আকৰ্ষণ। কাৰণ মানুহে হয়তো আপোনাৰ চেহেৰাটো, আপোনাৰ কথাবোৰ, আপোনাৰ কাপোৰ কানি পাহৰি যাব পাৰে, কিন্তু আপুনি তেওঁলোকক কেনে অনুভৱ কৰাইছিল, লগ কৰা সময়ত বা লগ হোৱাৰ সময়ত কেনে অনুভৱ কৰাইছিল, তেওঁলোকে কেতিয়াও পাহৰিব নোৱাৰে। সেয়েহে যদি আপুনি 1 মিনিটৰ ভিতৰতে কাৰোবাক আকৰ্ষণ কৰিব বিচাৰে, প্ৰথমে নিজকে নিজেই আকৰ্ষণ কৰিবলৈ শিকক। নিজৰ মাজত আত্মবিশ্বাস গঢ়ি তোলক। কামৰ ওপৰত ফ'কাছ কৰক, কামৰ ওপৰত লক্ষ্য কৰক। জুবিনদাৰ দৰে সঁচা মনৰ মানুহ হ'বলৈ চেষ্টা কৰক। সেইটোৱে আপোনাৰ প্ৰকৃত শক্তি, আন মানুহৰ মন আপোনাৰ ফালে টানি আনিবলৈ, আকৰ্ষণ কৰিবলৈ। শেষত এই প্ৰেৰণাদায়ক ভিডিঅ'টো কেনেকুৱা পালে? যদিহে ভাল পালে, প্লিজ লাইক, কমেণ্ট আৰু এটা শ্বেয়াৰ কৰি দিব। আৰু আগলৈ এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ এই গ্ৰ' আপ অসম ইউটিউব চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।